নমস্কাৰ। আজি আমাৰ জুবিনদাৰ গোচৰৰ তৃতীয়টো শুনানি আছিলে আদালতত। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে প্ৰতিজন অভিযুক্তই অধিবক্তা লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু প্ৰথম অৱস্থাত আমি গম পাইছিলোঁ যে কোনো অধিবক্তাই সেই অভিযুক্তৰ কাৰণে আগুৱাই নাহে। কিন্তু আজি গম পালোঁ অমৃত প্ৰভাৰ লগতে গোটেই কেইজনে অধিবক্তা ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে। এয়াই হৈছে আমাৰ মানুহ। কেৱল টকাৰ লোভত, কেইটামান টকাৰ লোভত দোষীজনক নিৰ্দোষী সজাবৰ বাবে এনেদৰে টকাৰ লোভত আগুৱাই আহে। বাৰু যি কি নহওক, কিন্তু আজি গৰিমা বৌ সেই অভিযুক্ত কেইটাক অসুৰ আখ্যা দিছে, দানৱ আখ্যা দিছে। আৰু সঁচাকৈয়ে গৰিমা বৌলৈ বহুত বহুত ধন্যবাদ মোৰ। কাৰণ এইকেইটাই কেতিয়াও মানুহ নহয়। মইতো কেতিয়াবাই এই অভিযুক্তকেইটাক দানৱ অসুৰ আখ্যা দিলোঁ। আৰু গৰিমা বৌৰ মুখেৰে আজি এই বাক্যশাৰী শুনি, এই শব্দটো শুনি নথৈ আনন্দিত হৈছোঁ। সঁচাকৈয়ে এইকেইজন মানুহ নহয়, মানৱ নহয়, মানৱ সমাজৰ কলংক, দানৱ, অসুৰ। গতিকে এই অসুৰকেইটাক বধ কৰিবই লাগিব আৰু এই অসুৰৰ বধ হ'বই লাগিব। আদালতৰ বিচাৰত কি হয় নাজানো, যদি উচিত শাস্তি প্ৰদান কৰিব নোৱাৰে ৰাইজৰ মাজত উলিয়াই দিয়ক। আমি সকলো ৰাইজে এই অসুৰকেইটাক বধ কৰিম আৰু বধ কৰিব লাগিব। এই অসুৰকেইটা এই পৃথিৱীত কেতিয়াও থাকিব নোৱাৰে। যি অসুৰকেইটাই আমাৰ প্ৰাণৰ জুবিনদাক কাঢ়ি লৈ গ'ল, স্থবিৰ হৈ ৰ'ল আজি পৃথিৱী। আজি সকলো মৃগমাল ভাগি পৰিছোঁ শকত, সকলোৰে বুকু উদা। গতিকে আজি মৰি মৰি জীয়াই থকাৰ এই ফল এই অসুৰকেইটাই পাবই লাগিব। তেতিয়াহে আমাৰ জুবিনদাই শান্তি পাব আৰু আমি শান্তি পাম। জয় জুবিনদা। #জাষ্টিছ ফৰ জুবিন গাৰ্গ।